তুমি 15 বছৰ কষ্ট কৰাৰ পাছত ফাইনেলি এটা গ্ৰেজুৱেশ্যন ল'বলৈ সক্ষম হোৱা। তাৰ পাছত তুমি চাকৰিৰ কাৰণে বিভিন্ন কেটেগৰীত এপ্লাই কৰিবলৈ ধৰা আৰু কিবা নহয় কিবা কাৰণত তুমি প্ৰতিবাৰে ৰিজেক্ট হোৱা। বহুত ইণ্টাৰভিউ দিলা, বহুত চেষ্টা কৰিলা, কিন্তু প্ৰতিবাৰে তুমি ফেইল হোৱা। মানুহে তোমাক হাঁহিবলৈ ধৰে, তুমি মানুহৰ লগত কথা পাতিবলৈ বন্ধ কৰি দিয়া, ঘৰৰ পৰা ওলাই যাবলৈ মন নকৰা আৰু ৰুমটোৰ ভিতৰতে নিজকে সোমাই ৰাখি এইটোৱেই কোৱা যে হে ভগৱান কিবাকৈ মোক এটা চাকৰি লৈ দিয়া। লাহে লাহে তোমাৰ নিজৰ ওপৰত বিশ্বাস হেৰাবলৈ ধৰে আৰু অৱশেষত হয়তো তুমি এটা চাকৰিও পাই যোৱা, কিন্তু দৰমহা বহুত কম। কিন্তু তুমি কি কৰিবা, উপায় নাই, নকৰিলেও নহয়। গতিকে তুমি সেই চাকৰিটোকে কৰিবলৈ লোৱা। দৰমহাৰ পইচা তুমি ছেভ কৰিবও নোৱাৰা আৰু এতিয়া তোমাক এটা ঘৰৰ প্ৰয়োজন। গতিকে তুমি বেংকৰ পৰা এটা হোম লোন লোৱা। যেতিয়া ঘৰটো বনোৱা কমপ্লিট হয় তেতিয়া তুমি ভাবা ঘৰটো হ'ল যেতিয়া এতিয়া এখন গাড়ী ল'ব পাৰিলে ভাল হ'ব। গতিকে তুমি আকৌ এটা কাৰ লোন লোৱা। এতিয়া তুমি নজনাকৈ নিজক এজন কয়দী বনাই লোৱা আৰু চাৰিওফালৰ পৰা বন্ধ হৈ পৰিলা। তুমি এইটোৱেই ভাবিবলৈ লোৱা এতিয়া মোৰ কি হ'ব, মই কেনেকৈ চলিম, ঘৰখনৰ খৰচ কেনেকৈ মেনেজ কৰিম, হোম লোনৰ EMI, কাৰ লোনৰ EMI, ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ। লাহে লাহে তুমি ডিপ্ৰেশ্যনত আহিবলৈ ধৰা। কাকো মাতিবলৈ ইচ্ছা নকৰা, ক'তো যাবলৈ ইচ্ছা নকৰা আৰু কিবাকৈ নিজৰ চাকৰিটো চম্ভালি আছা। এনেকৈয়ে তোমাৰ দিনবোৰ পাৰ হ'বলৈ ধৰে আৰু লাহে লাহে তোমাৰ বয়স বাঢ়িবলৈ ধৰে আৰু এনেকৈয়ে এদিন তুমি বৃদ্ধ হৈ যোৱা। তুমি ভাবিবা খুব সম্ভৱ মোৰ ভাগ্যতেই নাছিল আৰু সেইকাৰণে মই লাইফত একো কৰিব নোৱাৰিলোঁ, কাৰণ কষ্টটো মই বহুত কৰিছিলোঁ তথাপিও ছাকচেছ হ'ব নোৱাৰিলোঁ। কিন্তু ৰিয়েলিটি কি জানা, সঁচা কথাটো চবে তোমাৰ পৰা লুকুৱাব বিচাৰে। ভাবি আচৰিত হৈছা ন? সেইকাৰণে আমি 99% লোকে এভাৰেজ লাইফ জীয়াই থাকোঁ। 9 বজাত স্কুল যোৱা আৰু আবেলি 4 বজাত ঘৰলৈ অহা, 9 বজাত অফিচ যোৱা আৰু আবেলি 4 বজাত ঘৰলৈ অহা। বাছ নিগনিটোৰ পিছে পিছে মেকুৰীটো দৌৰি ফুৰাৰ দৰে আমাৰো লাইফটো দৌৰি ফুৰোতেই পাৰ হৈ যায়। যিটো এডুকেশ্যন চিষ্টেম তুমি সৰুৰে পৰা শিকি আহিছা, যিটো এডুকেশ্যন তুমি চকুমুদি ফ'ল' কৰি আহিছা, সেই এডুকেশ্যন চিষ্টেমটোৱে তোমাক ছাকচেছ হ'বলৈ নিদিলে। এই এডুকেশ্যন চিষ্টেমটোৱে তোমাৰ লাইফৰ 15-16 বছৰ বৰবাদ কৰাৰ লগতে তোমাক সদায় এজন দুখী ব্যক্তি বনাই ৰাখিলে। জুবিন গাৰ্গে আধাতে নিজৰ কলেজ লাইফ এৰি দিছিল। বিৰাট কোহলি কেৱল 12লৈ পঢ়িছিল। শচীন তেণ্ডুলকাৰ কেৱল 12লৈ পঢ়িছিল। আমিৰ খান কেৱল 12লৈ পঢ়িছিল। পৃথিৱীৰ যিমানবোৰ ছাকচেছফুল ব্যক্তি আছে তেওঁলোকে এই এডুকেশ্যন চিষ্টেমটোৰ পৰা নিজকে পৃথক কৰি নিজৰ পথ নিজে বাছি লৈছিল। আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থা হৈছে এখন জাল। ইয়াত যিয়ে এবাৰ বন্দী হ'ব গোটেই লাইফটো বৰ বেয়াকৈ ফচিব লগা হয়। মই এইটো ক'ব বিচৰা নাই যে তুমি স্কুলত নাযাবা, কলেজত নাযাবা। স্কুল কলেজত যাব লাগিব, কিন্তু তাৰ উদ্দেশ্য কেৱল এটা চাকৰি হ'ব নালাগে। পঢ়ি শুনি যদি তুমি আনৰ তলতেই কাম কৰিব লাগে, আনৰ আদেশ মানি জব কৰিব লাগে, কাৰোবাৰ আণ্ডাৰত চাকৰি কৰিব লাগে, তেনেহ'লে ইমান বছৰে তুমি কিয় পঢ়ি আছিলা? কেৱল এটা চাকৰিৰ কাৰণে? কেৱল আনৰ তলতীয়া হৈ কাম কৰিবৰ কাৰণে? শিক্ষাৰ উদ্দেশ্য কেৱল এটা চাকৰি হ'ব নালাগে। বৰ্তমান এডুকেশ্যন চিষ্টেমটোৱে আমাৰ পৰা কি বিচাৰে? ভাল এখন মাৰ্কশ্বিট, আৰু সকলোৱে যে 80% 90% মাৰ্কছ পাব সেইটো পচিবল নেকি? ধৰি লোৱা তুমি কলেজত 90% মাৰ্কছ লৈ পাছ কৰিলা আৰু তাৰ পাছত এতিয়া কি কৰি আছা? এটা 3rd গ্ৰেড চাকৰিৰ পাছত দৌৰি আছা। আল্টিমেটলি তুমি আনৰ তলত কাম কৰিবলৈ বিচৰা, কাৰণ তোমাৰ মাইণ্ডছেটটোৱে তেনেকুৱাকৈ বনোৱা হৈছে। আমাৰ যিসমূহ পেৰেণ্টছ আছে তেওঁলোকেও এইটো চিষ্টেমে ফ'ল' কৰে আৰু ল'ৰা ছোৱালীকো এইটোকে শিকায় যে ডিগ্ৰী লোৱা আৰু এটা ভাল চাকৰি কৰা। তোমাৰ কি কোনো নিজস্ব বোলা বস্তু নাই নেকি? তোমাৰ অন্য কোনো টেলেণ্ট নাই নেকি? তোমাৰ টেলেণ্ট আছে, কিন্তু তোমাৰ টেলেণ্ট তুমি জন্ম হোৱাৰ পাছতেই নোহোৱা কৰিবলৈ চেষ্টা কৰে, তোমাৰ হাত ভৰি বান্ধি ৰাখে। পেৰেণ্টছে ইয়াকে লৈ গৌৰৱ কৰে যে মোৰ ল'ৰা আমুক কলেজত পঢ়ি আছে, বহুত ডাঙৰ কলেজ, মোৰ ছোৱালী ডাঙৰ এখন প্ৰাইভেট কলেজত পঢ়ি আছে, কিন্তু তোমাৰ টেলেণ্ট কি সেইটো নাজানে, তুমি কি কৰি ভাল পোৱা সেইটো নাজানে। তুমি গান গাই ভাল পোৱা, কিন্তু তোমাক গানৰ স্কুলত ভৰ্তি কৰাই নিদিয়ে। তুমি ডান্স কৰিব বিচাৰা, কিন্তু সেইটো শিকিব নিদিয়ে। তুমি খেলি ভাল পোৱা, কিন্তু তোমাক খেলিবলৈ নিদিয়ে, তোমাৰ ভৰি হাত বান্ধি ৰাখিছে। কেৱল পঢ়া আৰু পঢ়া, পঢ়া আৰু পঢ়া, স্কুলত যোৱা আৰু পঢ়া, কলেজত যোৱা আৰু পঢ়া। তাৰ বাহিৰে যদি তুমি তোমাৰ ভাল পোৱা কামটো কৰা তেন্তে তোমাক গালি পাৰিব, মাৰিব, পিটিব। যিটো কৰিবলৈ মন নাই তোমাক সেইটো কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব। ৰাতিপুৱা উঠিয়েই পঢ়া, তাৰ পাছত স্কুলত যোৱা, স্কুলৰ পৰা অহা আকৌ আবেলি টিউশ্যনত যোৱা, আকৌ ৰাতি 11টালৈ 12টালৈ পঢ়া। তোমাৰ মন নাথাকিলেও পঢ়িব লাগিব। স্কুলত যোৱাৰে পৰা কেৱল তোমাৰ স্কুলৰ কিতাপকেইখনৰ চিলেবাছ ফ'ল' কৰা। এনেকৈ তুমি এদিন মেট্ৰিক পাছ কৰা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আৰু অৱশেষত এখন কলেজৰ পৰা এটা গ্ৰেজুৱেশ্যন লোৱা। এতিয়া তুমি 22-23 বছৰত ভৰি দিলা, গতিকে তোমাক এটা চাকৰি লাগে। ঘৰৰ পৰা প্ৰেছাৰ, সোনকালে এটা চাকৰি লাগে। তোমাৰ পকেট খৰচ এতিয়া আৰু ফেমিলিয়ে দিব নোৱাৰে, গতিকে কিবা নহয় কিবা প্ৰকাৰে এটা তোমাক চাকৰি লাগে। তেনেকৈ এদিন তুমি হয়তো এটা চাকৰিও পোৱা, কিন্তু চাকৰিৰ দৰমহাৰে তুমি চলিব নোৱাৰা। দৰমহা বহুত কম। কেইদিনমান পাছত তোমাক এটা ঘৰৰ প্ৰয়োজন হয়, বিয়াখনো পাতিব লাগে, গতিকে তুমি এটা হোম লোন লোৱা। আৰু এতিয়া তোমাৰ ঘৰটো হ'ল যেতিয়া তোমাক এখন কাৰৰ বৰ প্ৰয়োজন, গতিকে তুমি আকৌ এটা কাৰ লোন লোৱা। এনেকৈ এতিয়া তুমি হোম লোনৰ EMI, কাৰ লোনৰ EMI দি প্ৰতিমাহে নিজৰ কাৰণে এটকাও বচাব নোৱাৰা। তুমি জালখনত বন্দী হৈ গ'লা আৰু এতিয়া তুমি কেৱল নিজক বন্দী কৰি ৰাখিব লাগিব। গতিকে ভাবি চোৱা তুমি তোমাৰ লাইফত কি কৰিলা? ইমান পঢ়া শুনা কৰিলা, ভাল ভাল মাৰ্কছো আনিলা আৰু এতিয়া এটা চাকৰিৰ কাৰণে কাৰোবাৰ আণ্ডাৰত নিজকে বন্দী কৰি ৰাখিলা। গতিকে কেৱল শিক্ষা গ্ৰহণ কৰিলেই নহ'ব, নিজকে সেল্ফ ইণ্ডিপেণ্ডেণ্ট বনাবলৈও শিকিব লাগিব। আৰু স্কুল বা কলেজত কেতিয়াও তোমাক সেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'বলৈ নিশিকায়।
যদি আপুনি এজন পেৰেণ্ট হয় তেন্তে নিজৰ ল'ৰা ছোৱালীক স্কুললৈ পঠাব, কলেজলৈ পঠাব, কিন্তু প্ৰতিযোগিতাত নমাই নিদিব যে তুমি স্কুলত গৈ টপাৰ হ'ব লাগিব, 80% 90% মাৰ্কছ আনিব লাগিব, টপ ৰিজাল্ট কৰিব লাগিব। মাৰ্কশ্বিটখনেই গুৰুত্বপূৰ্ণ বস্তু নহয়। তেওঁলোকক এইটোও শিকাওক যে এই দুনিয়াখনত বহুত স্কোপ আছে, কৰিবলগীয়া ঢেৰ কাম আছে। মাত্ৰ নিজৰ মন পচন্দৰ কামটো কৰিবলৈ দি আপুনি আপোনাৰ ল'ৰা ছোৱালীক উৎসাহ যোগাব লাগিব, প্ৰেৰণা দিব লাগিব। তেতিয়া গৈ সেই শিশুটিয়ে এদিন নিজৰ বেষ্ট দিবলৈ সমৰ্থ হ'ব আৰু নিজকে এজন সেল্ফ ইণ্ডিপেণ্ডেণ্ট ব্যক্তি হিচাপে সংস্থাপিত কৰিব পাৰিব। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।